गसाइगाव एसएसबी आरो महकुमा खुंथायनि बानजायनायाव इन्टारनेशनेल योगा दिवस फालिदों। शास्त्र सीमा बल एबा एसएसबी 31 नं बाहिनी गसाइगावनि माथियाजुरिनि गाहाय मावखुलियाव दिनै इन्टारनेशनेल योगा दिवस फालिनाय जादों। फुंनि 8 रिंगानिफ्राय जागायजेननाय बे हाबाफारियाव बाहागो लायो एसएसबी कामान्डेन्ट चिरान्जीब भट्टाचार्य बिथाङा। बिजों लोगोसे गसाइगाव महकुमा खुंथायाबो फुंनि समाव गसाइगाव रेल स्टेशनाव 10 रिंगानिफ्राय इन्टारनेशनेल योगा दिवस फालियो। गसाइगाव महकुमा खुंथायनि सोद्रोमाफोरजों लोगोसे गोबां फरायसाफोराबो बाहागो लानायखौ नुनो मोन्दों। बे हाबाफारियावनो बाहागो लानानै गसाइगाव महकुमा बेंगिरि आरनायक सखिया बिथाङा बुङो दि सानफ्रोमबोनो गोग्गो देहानो थाखाय योगा ब्यामा गोनांथार होननानै फोरमायो। আমি আজি সশস্ত্ৰ সীমা বলৰ লগত এছএছবিৰ লগত একেলগে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ইয়াতে গোসাইগাঁও মহকুমা প্ৰশাসনৰ যোগদান কৰিছে আৰু সকলোৱে মিলি পেলাই যোগ দিৱসৰ যিটো গুৰুত্ব আৰু যোগৰ যিটো গুৰুত্ব সেই সম্পৰ্কে আমি অলপ মানুহৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে আজি ৰেলৱে ষ্টেচনত ইয়াতে পতা হৈছে যাতে সকলোৱে মানে সাধাৰণ ৰাইজেও যাতে ইয়াতে যোগদান কৰিব পাৰে। ইয়াতে এইটো গুৰুত্বপূৰ্ণ কথাটো এইটোৱে যে যোগৰ যি ব্যায়াম হওক বা আমাৰ যিটো এটা ডে টু ডে আমাৰ ডেইলি এটা অপৰিহাৰ্য অংগ হ'ব লাগে। আমাৰ দিনটো হয় যোগতে ষ্টাৰ্ট হ'ব লাগে, তেতিয়া আমি সঁচাকৈ সুস্থ হৈ থাকিব পাৰোঁ আৰু বহুত কেইটামান বেমাৰ যিবিলাক আমাৰ লাইফষ্টাইল ডিজিজ বুলি কয় সেইবিলাকৰ পৰা আমি মুক্তি পোৱাৰ এইটো এটা সহজ উপায় বুলি মই ভাবোঁ। সেইকাৰণে এইটো অকল এদিনীয়া হিচাপে নহয়, এইটো যাতে পৰৱৰ্তী দিনতো মানুহে এইটো নিজৰ জীৱনত সোমাই ল'ব পাৰে, সেইটো কাৰণে আমি চেষ্টাটো কৰিছোঁ।